হেল্ল' বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এক্সামৰ মষ্ট ইম্পৰ্টেণ্ট কেইটামান প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। সেয়ে আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে যথেষ্ট হেল্পফুল হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। তো বলকচোন দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাই দিব যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। তো বন্ধু বান্ধৱীসকল আমাৰ প্ৰথমটো প্ৰশ্ন হ'ল ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? গোৱা, কৰ্ণাটক, ৰাজস্থান, বিহাৰ। আমাৰ শুদ্ধ উত্তৰটো হৈছে ৰাজস্থান। দ্বিতীয় প্ৰশ্নটো হৈছে অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হৈছিল? 1823 চনত, 1923 চনত, 1947 চনত, 1826 চনত। আমাৰ শুদ্ধ উত্তৰটো হৈছে 1823 চনত। তৃতীয় প্ৰশ্নটো হৈছে অসমীয়া ভাষাই ৰাজ্যিক ভাষা হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? 1961 চনত, 1872 চনত, 1991 চনত, 2004 চনত। আমাৰ শুদ্ধ উত্তৰটো হৈছে 1961 চনত। চতুৰ্থতে অসমীয়াত প্ৰকাশিত প্ৰথমখন উপন্যাস কোনখন? লাহৰী, সুৰভি, কথাগীতা, মৃত্যুঞ্জয়। আমাৰ শুদ্ধ উত্তৰটো হৈছে লাহৰী। পঞ্চম প্ৰশ্নটো হৈছে প্ৰথম শিশু উপন্যাস কোনখন? সুৰভি, লাহৰী, পাতালপুৰী, বনফুল। আমাৰ শুদ্ধ উত্তৰটো হৈছে পাতালপুৰী। আমাৰ ষষ্ঠ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমখন অসমীয়া গ্ৰন্থ কোনখন? মৃত্যুঞ্জয়, বনফুল, বনকুঁৱৰী, সুৰভি। আমাৰ শুদ্ধ উত্তৰটো হৈছে বনফুল। আমাৰ শেষৰটো প্ৰশ্ন হৈছে বনফুলৰ লেখক কোন? লক্ষ্মীনাথ বেজবৰুৱা, যতীন্দ্ৰনাথ দুৱৰা, ডক্টৰ বাণীকান্ত কাকতি, হেমচন্দ্ৰ গোস্বামী। আমাৰ শুদ্ধ উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। তো বন্ধু বান্ধৱীসকল আশা কৰোঁ আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকৰ কামত আহিছে আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা জব ৰিলেটেড ভিডিঅ' সকলোতকৈ আগতে পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে আৰু মোক মৰম ভাল পোৱা দিয়াৰ বাবে ধন্যবাদ।